নমস্কাৰ আসামিজ MCQ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আকৌ এটা কুৱেশ্যন আনচাৰ লৈ ভিডিঅ'টো আগবঢ়াইছোঁ। গতিকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সকলো সোনকালে পায়। আৰু এইটো ভিডিঅ'ত কুৱেশ্যন আনচাৰ ভিডিঅ' দি থকা হ'ব এইটো চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, মই দিয়া ভিডিঅ'বোৰ সোনকালে পাব। আজি ভিডিঅ'টো প্ৰথম প্ৰশ্নটো হৈছে এড্ৰেছ বুক পাব্লিছিং মেমৰিজ ইন দ্য টাইম অফ ক'ভিড শীৰ্ষত কিতাপ কাৰ দ্বাৰা ৰচনা কৰা হৈছিল। এই কিতাপখন কাৰ দ্বাৰা ৰচনা কৰা হৈছিল? এক নম্বৰত আছে শশী থাৰুৰ, খত আছে কমলা ভাচিন, আৰু গত আছে ঋতু মেনন, আৰু ঘৰত আছে চেতন ভগত। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ গ, ঋতু মেনন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। মেজৰ জেনেৰেল ৰাজপাল পুনি আৰু শ্ৰীমতী দামিনী পুনিয়াৰ দ্বাৰা ৰচনা কৰা অপাৰেশ্যন খুটি নামৰ কিতাপখন কোনে উপস্থাপন কৰিছিল? এক নম্বৰত আছে নৰেন্দ্ৰ মোদী, ঘৰত আছে মুকুন্দ নাৰায়ণ, আৰু গত আছে ৰাজনাথ সিং, আৰু ঘৰত আছে বিপিন ৰাৱাট। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ, বিপিন ৰাৱাট। পিছৰ প্ৰশ্নটোলৈ আহোঁ। জেই পিনটোৰ দ্বাৰা মাৰাঠী মূল ৰণাংগনৰ পৰা অনুবাদ কৰা বিশ্বাম বেদাকাৰে ৰচনা কৰা কিতাপখনৰ নাম কি? এক নম্বৰ আছে বেটেল ফিল্ড, খত আছে ৰাজ অনাধ্যাদে, আৰু গত আছে ৰুস্তম সুহৰা, আৰু ঘৰত আছে পাদুচি। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ক, বেটেল ফিল্ড। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। গৰুৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বালুকুটে ষ্ট্ৰাইক হাই ইণ্ডিয়া এভাৰজেণ্ট পুল ৰামা নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? ইয়াৰ এক নম্বৰত আছে কৰণ সিং, ঘৰত আছে মনন ভক্ত, আৰু গত আছে মুকুন্দম ৰয়, আৰু গত আছে মুকুন্দম ৰয়, আৰু ঘৰত আছে ৰিতেশ কুমাৰ কানৱাল। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ খ, মনন ভক্ত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। কোনে একুৰেঞ্চি ইণ্ডিয়া 7 ইঞ্চ অফ মোদী গভৰ্ণমেণ্ট নামৰ কিতাপখন মুকলি কৰিছিল? এক নম্বৰত আছে নিৰ্মলা সীতাৰমন, আৰু ঘৰত আছে ৰামনাথ কোবিন্দ, গত আছে অমিত শ্বাহ, আৰু ঘৰত আছে এম ভেংকায়া নাইডু। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ, এম ভেংকায়া নাইডু। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। দ্য আৰ্থ স্পিনাৰ নামৰ পুৰস্কাৰপ্ৰাপ্ত উপন্যাসীখনৰ নাম কি? উপন্যাসীখন কোনে ৰচনা কৰিছিল? এক নম্বৰত আছে কত আছে অৰুন্ধতী ৰয়, আৰু খত আছে চোপ্ৰা লাহিৰী, গত আছে অনুৰাধা ৰয়, আৰু ঘৰত আছে কিৰণ দেশাই। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ গ, অনুৰাধা ৰয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটোত আছে লেবত ডায়েৰিজ দ্য ৰুজেণ্ট ইন ইণ্ডিয়া নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? এক নম্বৰত আছে লতিকা নাথ, ঘৰত আছে সঞ্জয় গুবি, গত আছে দুষ্মন্ত কুমাৰ, আৰু ঘৰত আছে নীনা গুপ্তা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ খ, সঞ্জয় গুবি। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। দ্য ইয়েৰ দ্যাট ৱানত নট দ্য ডায়েৰী অফ এ 14-year কিতাপখন কোনগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে মুকলি কৰিছিল? ঘৰত আছে জয়া আখতাৰ, আৰু ঘৰত আছে হেমা মালিনী, গত আছে নীলা গুপ্তা, আৰু ঘৰত আছে চাৱানা আছমি। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ, চাৱানা আছমি। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। 9 নম্বৰ প্ৰশ্নটো। ইন এন আইডিয়াৰ বোৰ্ড এয়াৰ প্ৰখ্যাত উপন্যাসিকজনৰ নাম কি? এক নম্বৰত আছে কুণাল বসু, ঘৰত আছে চলমান ৰুথী, আৰু ঘৰত আছে অমিতাভ ঘোষ, আৰু ঘৰত আছে বিক্ৰম শেষ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ক, কুণাল বসু। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, অৰ্থাৎ আজিৰ ভিডিঅ'টো একেবাৰে লাষ্টৰ প্ৰশ্নটোলৈ আহোঁ। আজিৰ ভিডিঅ'টো লাষ্টৰ প্ৰশ্নটো হ'ল বিপ্লৱী নেতা আৰু স্বাধীনতা কৰ্মী জয়প্ৰকাশ নাৰায়ণৰ এখন নতুন জীৱনী দ্য ডেম অফ ৰিভেলেশ্যন এ বায়োগ্ৰাফি অফ জয়প্ৰকাশ নাৰায়ণ
কোনখন প্ৰকাশন গৃহই প্ৰকাশ কৰিব? 1 নম্বৰত আছে মেকমিলান পাৰ্বিচাৰ্ছ, ঘৰত আছে পেণ্ডুইনেমন হাউচ ইণ্ডিয়া আৰু ঘৰত আছে চাইমন এণ্ড সুষ্টাৰ আৰু ঘৰত আছে হাৰ্পাৰ কলিজ ইণ্ডিয়া। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ খ, পেণ্ডুইনেমন ৰেণ্ডম হাউচ ইণ্ডিয়া। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।